গাইজ, আজি মই আপোনালোকৰ মাজলৈ আন এটি ব্লগ লৈ আহিছোঁ। মোৰ ব্লগটো চাই নিশ্চয় গম পাইছে যে এয়া কি। এয়াই হৈছে গামোচা, আমাৰ মৰমৰ গামোচা। আমাৰ ঘৰৰ ওচৰত থকা আইতা এগৰাকীয়ে ইমান ধুনীয়াকৈ গামোচা লগাই গামোচাত ফুল বাচিব জানে। আৰু এয়া দেখিছে নহয়, আইতাই কেনেকৈ যঁতৰ ঘূৰাই ঘূৰাই মুহুৰা বাতিছে। যঁতৰ পাকত চেৰেকীও ঘূৰি ঘূৰি নাচিছে। গতিকে গাইজ, আপোনালোকে যদি মোৰ ব্লগবিলাক চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰিব নাপাহৰিব। মই এনেকৈ আপোনালোকৰ মাজলৈ ভাল ভাল ব্লগ লৈ আহিম। গতিকে চাওক আইতাগৰাকীয়ে কেনেকৈ মুহুৰা বাতিছে। এয়া চেৰেকী ঘূৰিছে, মুহুৰা বাতিছে। আৰু এয়া দেখাব বিচাৰিছোঁ আইতাৰ তাঁতৰশালখন। কি সুন্দৰ তাঁতৰশাল। চাওক আমাৰ আইতাৰ তাঁতৰশালখন ইমান সুন্দৰ। এইখন চানেকী। মাকুৰ খিটখিটনিত গৰকাৰ গিপগিপনিত এনেকুৱা লাগিছে যেন বহাগ আহিয়েই পাবৰ হৈছে। গতিকে আকৌ লগ পাম এনেকুৱা কিছুমান ভাল ভাল ব্লগ লৈ। আজিলৈ আহোঁ, ধন্যবাদ।